চন 1489 বৰ্তমানৰ লখিমপুৰৰ নাৰায়ণপুৰ ইয়াৰে ৰঙাজান আৰু কাছিকটা নদীৰ মাজৰ লেটেকু পুখুৰীত জন্ম হৈছিল শ্ৰী শ্ৰী মাধৱদেৱৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ সেই মণিকাঞ্চন সংযোগৰ পাছতেই দুয়ো গুৰুজনাই অসমৰ কলা কৃষ্টি সংস্কৃতি সাহিত্য সভ্যতা আৰু অসমীয়া জনজীৱনৰ গুৰি ধৰিছিল লখিমপুৰৰ নাৰায়ণপুৰবাসীয়ে এক দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি আহিছিল মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠাৰ বাবে শ্ৰী মাধৱদেৱৰ নামত এখন কলাক্ষেত্ৰ স্থাপনৰ বাবে এটা চিন্তা চৰ্চা চলিছিল আমাৰ এই বৃহত্তৰ বৰ্ণায়নপুৰ অভিজ্ঞ সমাজৰ মাজত আৰু এই চিন্তা চৰ্চাটো বৰ্তমান শতিকাটোৰ আৰম্ভণিৰ পৰাই চলিছিল আৰু অসমৰ আমাৰ এই বৰ্ণায়নপুৰৰ বিভিন্ন প্ৰান্তত মহাপুৰুষজনৰ নামত কলাক্ষেত্ৰ স্থাপনৰ কাৰণে বিভিন্ন প্ৰয়াস চলিছিল এই দাবী পূৰ্ণ হ'ল 2023 চনৰ 10 মে'ত যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে মাধৱদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ 2023 বৰ্ষৰ 10 মে' তাৰিখে বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ কাৰণে উৎসৰ্গা কৰাৰ পিছত তেতিয়াৰ পৰাই এই মাধৱদেৱ কলাক্ষেত্ৰই ৰাইজৰ কাৰণে সকলোৰে কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈ